এয়া পুৰি খাই আছে চাওক এয়া মই লৈছিলোঁ খাব নোৱাৰিলোঁ 3টা খালোঁ বাকীকেইটা দিয়া দি আৰু এইফালে ৰক্তিম কেনেকুৱা পাইছা টেষ্ট কিন্তু বনাইছে ভগৱান দিয়া যে হা কি বনাইছে ভগৱানে জানিব তাকেতো এয়া টেষ্ট কৰি চালোঁ অঁ ফাইনেলি ৰুমৰ পৰা ওলালোঁ আমি এতিয়া ঘৰৰ দিশে এয়া আমি ট্ৰেইনত উঠিমগৈ গৈ ষ্টেচনৰ পৰা আছে গুৱাহাটী বাকী বাই বাই আৰু ট্ৰিপ বাই বাই ঘৰলৈ আৰু দিয়ক ব'লক ট্ৰিম বেগ লৈ আহি ষ্টেচনৰ ওচৰত ৰখি আছোঁ ট্ৰেইন আহি পোৱা নাই এতিয়ালৈকে বাকী কৃষ্ণ গৈছে চাহ একাপ খাবলৈ চাহ নোখোৱা মানুহটোৱে আজিকালি চাহো খায় বাহিৰত আহি এয়া ট্ৰেইন আহিব আৰু এতিয়া এই ট্ৰেইন আহিলে এয়া ৰখি আছোঁ আমি বেগ তাত আছে এয়া ফূৰ্তি কৰি গৈ আছোঁ আৰু এয়া আমাৰ টিকেটৰ কাহিনী এটা হ'ল কাহিনীটোৰ বিষয়ে আমাৰ সখীয়ে ভালদৰে বুজাই দিব কি ক'ব আমাৰ নিচিনা আপোনালোকৰ যাতে নহয় সেইটোৱে প্ৰথম কৈ লৈছোঁ এনেকুৱা হৈ গ'ল আমি কোন ষ্টেচনৰ টিকেট কটাইছিলোঁ টুনডালাৰ টিকেট কটাই থোৱা আছিলে তৎকাল টিকেট আছিলে টুনডলাৰ পৰা আমাৰ টিকেট আছিলে কামাখ্যালৈ আমি তিনিজনে টিকেট কাটিছিলোঁ তৎকাল কনফাৰ্ম হৈ আছিলে তাৰপিছত আমি এনেকুৱা হ'ল আমি য'ত আছিলোঁ আমি আয়োধ্যাত আছিলোঁ আয়োধ্যাৰ পৰা টুনডলালৈ বহুত দূৰ হয় আমি ভাবিলোঁ পৰীক্ষালৈ গুচি যাওঁ তাত ওচৰ হ'ব আমি তাৰ ষ্টেচনতে উঠি দিওঁ আমি সেই পৰীক্ষালৈ গুচি আহিলোঁ তাৰপিছত আমাৰ ট্ৰেইন ৰাতিপুৱা 8টা আছিলে কিন্তু লেট হ'ল 8:40 হ'লগৈ কিন্তু টুনডলাত আমাৰ ট্ৰেইন আছিলে ৰাতি 2টা বজাত আৰু আমি মানে পৰীক্ষাতে উঠিলোঁ তাৰপিছত আমাৰ টিকেটটো অলৰেডি আমি টুনডলাত নুঠাৰ কাৰণে আমাৰ টিকেটটো তেতিয়াই কেঞ্চেল কৰি দিলে কেঞ্চেল কৰি দিয়াৰ কাৰণে এতিয়া আমি এতিয়া কেঞ্চেল কৰিছে বুলি কৈছেহে মানে মুখেৰে কিন্তু আমিতো ইমান নাজানো এতিয়া মই 139ত কল কৰি পেলাই এনেই সুধিছোঁ মানে চালোঁ আমাৰ টিকেট আকৌ কনফাৰ্ম আছে বুলিয়ে কৈ সেয়া বাকী খোৱা তাৰপিছত এতিয়া আমি ক'ত বহিছোঁ কেনেকৈ বহিছোঁ এতিয়া আমি 3জন এটা ছিটতে বহিছোঁ এটা ছিট দিছে কিন্তু এইটো আমাৰ ছিটেই হয় আমাৰ ছিটটোকে বেলেগক হেৰি কৰি 2টা ছিট দিলে এটা ছিটতে দিবলৈ মানুহ পোৱা নাছিলে চাগে তেতিয়া তাৰপিছত এতিয়া আমাক বহিবলৈ দিছে 3টা মানুহ বহি আছে চাওক আমি কেনেকৈ বহি আছোঁ অলপ ভাল লাগিছে বাৰু ভাল লাগিছে আৰু বেয়া লগা নাই কষ্ট কৰিবলৈও মানুহ এনেকৈ যাম আৰু মানে যি কয় ভালেই কৰে ৰাধে ৰাধে ফাইনেলি ছিটটো পালোঁ এটা ছিট 2জন বহিবলগীয়া আছে টিকিটজন বেয়া আছিলে ভাল ছিট এজন পালোঁ তেখেতে আমাৰ ছিটটো দিলে এটা ছিট 2জন মানুহ বহিছোঁ এয়া সখী আৰু ৰক্তিমৰ ওপৰত বহিছে ওপৰ ছিট আমাৰ নিজৰ ছিট আছিলে সেইটো দি দিলে বহি কোৱা মানে আমাৰ 3জনৰ 3টা ছিট আছিলে এতিয়া আমি য'ত উঠিব লাগিছিলে য'ত আমি সেই সুবিধা কাৰণে উঠিব নোৱাৰিলোঁ আমি তাৰ 3 নম্বৰ ষ্টেচনত উঠিলোঁ আৰু এতিয়া মানে আমাৰ টিকেটকেইটা সেই নুঠা দেখি কেঞ্চেল মাৰি দিছিলোঁ কিন্তু আমাৰ অনলাইনত কেঞ্চেলটো অহা নাছিলে তাৰপিছত এটা ছিট অলৰেডি যোনজন প্ৰথম আছিলে টিকেট দি সেইজনে অলৰেডি কাৰোবাৰ পইচাৰ কাৰণে দি থ'ব দি তাৰপৰা এই 2টাও দিবলৈ চাই আছিলে কিন্তু দিবলৈ নাপালে আমি আহি পালোঁহি তাৰপৰা আমি বহিব পাৰিছোঁ আমাক দিয়া নাছিলে টিকেটটো কেঞ্চেল কৰি ল'লে তাৰপিছত তাৰপৰা মই বহিব দিবলৈ বিচৰা নাছিলে কিন্তু হ'লেও আমি বহিবই লাগিব কিয়নো আমাৰতো বেলেগ অপশ্যন নাই তাত বহিলোঁ তাৰপৰা এটা ছিটতে আমি 3জন বহি আছিলোঁ তাৰপিছত 5জন টিটি চেঞ্জ যিজন টিটি চেঞ্জ হ'ল সেইজনে আহি দেখিলে তাৰপৰা প্ৰব্লেমবিলাক ক'লোঁ তাৰপিছত সেইজনে প্ৰব্লেমবিলাক শুনি মেলি গুচি গ'ল গৈ মেলি তাৰপৰা বহুত দেৰি পাছত আহি আকৌ এটা আমাৰ ছিট দিলে হাই কৰি দিয়া একদম ধুনীয়াকৈ আহিছোঁ একেলগে ঘৰুৱা মানুহ আমাৰ একদম বাকী তাৰপিছত দেখাই আছোঁ আমি ক'ত পামগৈ কি নাই কাইলৈ কি হয় সেইটোৱে মানে এতিয়া বাদাম খাই আছোঁ বাদামৰ মেইন আমি এতিয়া পালোহি এই নলবাৰী পাইছোঁগৈ গৈ আছোঁ গুৱাহাটী পামগৈ অলপ দেৰিকৈ ব্ৰহ্মপুত্ৰ দলং এখন পাৰ হৈছোঁ
পাইছোঁ আমাৰ জেগা। এয়া ৰক্তিম, এয়া আমাৰ এজন বেগ ৰেডি কৰিলোঁ। এতিয়া আমি নামিম। ঢেৰ বেগ হ'ল, ঢেৰ বেগ। বলক বাকী দেখাই আছোঁ আৰু আগতে। ফাইনেলি পালোহি। ধুনীয়াকৈ টিকটককৈ ভাতকেইটা খালোঁ। পেট ভৰাই খাইছোঁ, পেট খালোঁ। এতিয়া আমাৰ আমি এয়া গৈ আছোঁ ডিষ্ট্ৰিক্ট যাম আৰু আমাৰ এজন ইজনা মোবাইল টিপি আছে। শুই এইফালে চাই আছে ৰাস্তালৈ। বাকী বলক গৈ আছে দেখাই আছে। পালোহি ঘৰ পাই পেলাই এতিয়া সখীক থ'বলৈ যাওঁ। বাকী আমাৰ ৰক্তিমৰ মাক আহিছে আৰু এয়া ভাই। বাকী বাই বাই ন এতিয়া সেয়া আৰু বলক তেতিয়া আমাৰ এজনক থৈ আহোঁগৈ।